কিমান দিন যে নদীখন দেখা নাই তহঁতলৈ সদায় মনত পৰে মোৰ তাৰ লগত মোৰ কোনো ৰিলেশ্যন নাই তাৰ দৰে চেলফিছ ল'ৰা এটাক মই ভাল পাই থাকিব নোৱাৰো আৰু সিওতো মোক ভাল নাপায় কি কথা কৈছ তই সঁচা কথা কৈছো সি মোক হায়াৰ ছেকেণ্ডেৰীত ভাল পাইছিলে মোক 1 নম্বৰৰ পৰা তললৈ নমাবলৈ পাগল হৈছ নেকি তই কোনে ক'লে তোক এইবোৰ মাহঁতে কৈছে মাহঁতৰ কথা বাৰু মই বাদেই দিলো কবিতা পল্লৱে মোক খুদ কৈছে সিটো কবই মৃন্ময় আঁতৰিলে যে তোৰ কাষ চাপিব পাৰিব কি অপল্ল তই কাক ভাল পাৱ কচোন মই জানমণিক ভাল পাওঁ মই তাইক LP স্কুলৰ পৰাই ভাল পাওঁ বহুত সৰুৰ পৰাই ভাল পাওঁ এতিয়াও ভাল পাওঁ আৰু মই ভাল পায়ে থাকিম তাৰ কথা শুনি মৃন্ময়ে তোক ভাল নাপায় বুলি ভাবি ললি সেইটোতহে মই আচৰিত হৈছো আচৰিত হৈছো ময়ো আচৰিত হৈছো ভাল পোৱা হলে মই গাঁৱৰ পৰা টাউনলৈ যোৱাৰ পিছত সি মোক এবাৰ হলেও লগ কৰিবলৈ গ'লহেঁতেন এবাৰ সি তোৰ টাউনৰ ঘৰ এড্ৰেছ নাজানাৰ কাৰণে দিব্যৰ সৈতে 3-4 দিন গোটেই টাউনখন ঘূৰি ফুৰিছে তোৰ ঘৰ বিচাৰি তোৰ কিবা খবৰ আছে তই জান কি কৰা নাই সেইটোৰ কাৰণে তাৰ পাছত 3 দিন ধৰি তোৰ স্কুল বিচাৰি ঘূৰি ফুৰিছে তোক দেখি 2 দিন তহঁতৰ গাড়ী পিছে পিছে ঘূৰিছে তাৰ ভৰি পাতি শেষ হৈ গ'ল জানমণি কি মই তোৰ ককাৰ পৰা তহঁতৰ ঘৰৰ টাউনৰ এড্ৰেছটো লৈ পল্লৱক দিছিলো মৃন্ময়ক দিবলৈ বুলি কিন্তু সি নিদিলে সি নিজে তহঁতৰ ঘৰলৈ গ'ল মাৰ বাপৰক মৃন্ময়ৰ কথা বেয়াকৈ লগালেগৈ সি তাৰ মানে ভুল কৰিছ জানমণি এতিয়াও সময় আছে সিও ঘৰলৈ আহিছে তই গাঁৱত নালাগে অন্তত কলেজত এবাৰ কথা পাত তাৰ লগত জানমণি মোৰ বিশ্বাস জানমণি চব ঠিক হৈ যাব তই পাৰিবি জানমণি তই পাৰিবি এয়া পঢ়িছিলা তুমি কলেজলৈ নহাকে হোষ্টেলত লুক এট মি মাৰ্কছ চোৱা 97% পোৱা ল'ৰাটোৰ মাৰ্কছ চোৱা কলেজে সকলো খৰচ দি পঢ়াইছে তোমাক কি দিয়া নাই তোমাক আৰু তুমি কিয় পঢ়িবা হোষ্টেলত মদ খাবা চিগাৰেট খাবা ভাং খাবা হয় নে নহয় মোৰ চকুলে চোৱা দেউতাৰ মৰাই তোমাৰ ঘৰত কি আশা কৰি আছে তুমি জানানে পজিশ্যন ৰয় নৰয় ডাঙৰ কথা নহয় ল'ৰাটোৱে ভাল মাৰ্কছ লৈ পাছ কৰিব MA কৰি প্ৰফেচাৰ হ'ব মই জনাত ভিতৰুৱাকৈ মেডিকেল পঢ়াবলৈ দেউতাৰ মৰাই পইচা যোগাৰ কৰিছে আৰু তুমি যিমান কষ্টত তেওঁলোকে দিন কটাইছে ল'ৰাই বাকীখিনি পঢ়া শুনা কৰি ফুলফিল কৰিব আৰু তুমি কি কৰিছা তুমি এতিয়া যিটো কৰিছা তোমাৰ মা দেউতাৰে আগতকৈ বেছি আঘাত পাবলৈ সাজু হৈ থকাটো ভাল নিজৰ জীৱনটো নষ্ট কৰিলাই তুমি মা দেউতাৰ সপোনবোৰ তুমি শেষ কৰি পেলালা এটা কাম কৰিবা দেউতাৰে মোবাইল এটা কিনি দি পঠাইছে নহয়
সেইটোৰ পৰা ওচৰৰ কাৰোবালৈ ফোন কৰি ক'বা দেউতাই অহা বছৰ গোটেই ফিজ ভৰি তোমাক পঢ়াব লাগিব, হোষ্টেলৰো কলেজৰো। কলেজে আৰু তোমাক এফৰ্ড নকৰে। কান্দি লাভ নাই এতিয়া। যোৱা যোৱা। দেউতা দিব্য আহ এই মিন্ময়ে ফোন কৰিছে। ঐ ল কথা পাত। লওকচোন। হেৰা শুনিছা, বাবাই ৰিজাল্টৰ খবৰ দিবলৈ ফোন কৰিছে। চাওঁ আহাচোন এফালে। গৈছো। সেইটো ডাঙৰকে দিয়কচোন অকমান। বাবা, তোৰ ৰিজাল্ট কেনেকুৱা কচোন? ছাৰহঁতে ভাল পাইছেনে? বাবা বাবা মোলৈ দিয়কচোন। ধন তোৰ ৰিজাল্টৰ কথা কচোন। ৰিজাল্ট খুব বেয়া হৈছে মোৰ মা। পঢ়িলেহে ভাল হ'ব। ঐ তই এইবোৰ কি কৈছ? বহুত বহুত সাহস কৰি কৈছো মা। দেউতাই যে মোক নখ কটা চাফা হৈ থাকিবলৈ বিচৰাটো মোক সন্দেহ কৰিছিল, সেইটো সন্দেহ দেউতাৰ সঁচা আছিল। জানমণিক ভাল লাগিছিল বাবেই তাইক ভাল লগাবলৈ নিজক ভাল কৰি ৰাখিছিলো। ভালদৰে পঢ়িছিলো, কিন্তু কলেজত আহি যেতিয়া গম পালো তাই মোক ভাল নাপায়, তাই বেলেগক ভাল পায়, তেতিয়াৰ পৰা মোৰ একো নাই নাই লগা হ'ল। হোষ্টেলত মই চব খাইছো, চব। মদ চিগাৰেট চব। মোক জোৰ কোনেও কৰা নাছিল, নিজে শেষ কৰিছিলো নিজক। মোৰটোত কি হৈছিল মই নাজানো। এবাৰ হলেও ভবা নাছিলো তোমাৰ কথা, মাৰ কথা। মোৰ পঢ়াৰ লগত তোমালোকৰ জীৱন দুটা জড়িত হৈ আছে বুলি মই ভাবিবলৈ পাহৰি গৈছিলো। আজি প্ৰিন্সিপাল ছাৰে মোৰ সকলো ভুল দেখুৱালে। মই ভুল কৰিছিলো দেউতা। মোক ক্ষমা কৰি দিব পাৰিবানে? শেষবাৰৰ বাবে মোক ক্ষমা কৰি তোমালোকৰ ওচৰলৈ যাবলৈ দিবানে মা? মই নাথাকো আৰু হোষ্টেলত। মই ঘৰৰ পৰা চাইকেল লৈ অহা যোৱা কৰি ক্লাছ কৰিম। চেইনডাল অলপ ঢিলা হৈছে, তুমিয়ে টানি আনি দিব লাগিব দেউতা। মই নাজানো মেডিকেলত চিট পাম নে নাপাম, মাথো মই পঢ়িম। কথা দিছো মই দেউতা। অ' মা, মই কথা দিছো, মই পঢ়িম। অ' দেউতা, মা, অ' দেউতা কোৱাচোন, আহিবলৈ দিবানে নাই তোমালোকৰ ওচৰলৈ? মা, অ' দেউতা, অ' দেউতা, দেউতা, দেউতা।
পালেহি ঠিক হ'ল নে? খুব কোমল লাগিছে চলাই এতিয়া সি ভাল পাব হেৰা তাৰ সন্মুখত তুমি তেনেকে নাথাকিবা সি নিজকে নতুনকে গঢ়িব খুজিছে তাক হতাশ নকৰিবা তাৰ ওপৰত বিশ্বাস আছে বুলি এতিয়াও তুমি তাক বুজাবা তাৰ নিজৰ ওপৰত বিশ্বাস আহিব চাইকেলখন তাৰ জেগাতে থৈ দিওঁ